এইফালে খং মাছ ধৰিবলৈ নাপায় নিজে ক'ৰবাত থাকিলেগে এতিয়া মাছ ধৰিবলৈ খং উঠি আছে ইয়াৰ কষ্টুৰি চাঙত তলত সোমালেগে তই মাছখিনি চাই ল ইয়া কেঁকুৰা উঠিছে কেঁকুৰা বেবি ককৰা ওলাইছা চাই লহি বেবি ওলাইছা এই আমাৰ মাছ কাৱৈ গৰৈ গেট গেদি এজনী গেট গেদি এজনী খালে বোলে মানুহ অকৰা হৈ যায় কথা ক'ব নোৱাৰা হয় সেইজনী মোক কিমান ডাঙৰ মেলিছে এই গেট গেদিজনী মুখখন দেখিছে নাই মুখখন এইখন কিমান ডাঙৰকৈ মেলিছে এজনী গেট গেদি হ'ল এজনী গেট গেদি বুলি কয় মুখখন দেখিলি ইমান ডাঙৰ আৰ্মি ইউনিফৰ্মৰ নিচিনা ড্ৰেছটো দেখিলি আৰ্মি ড্ৰেছ নিচিনা হয় নাই আৰ্মিটো পিন্ধে এনেকুৱা ড্ৰেছ এজনী হ'ল আৰ্মি মাছ আৰ্মি ইউনিফৰ্মৰ নিচিনা আৰ্মি বৰুৱা বাপেকে আৰ্মি কৰা লগে গুড মৰ্ণিং সকলোকে আকৌ স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ আৰু এতিয়া আমি মানে প্ৰায় এনেকৈ হ'ব আৰু আমি আহিলোঁ মাছ এয়া মাছ মুখখন মিলিছেহে গৰৈ কেঁকুৰা গেট গেদি এজনী খালে মানুহ অকৰা হৈ যায় বুলি কয় অকৰা মানে কথা কম কয় একেবাৰে আৰু খলিহনা আৰু কুচিয়া এটা পালোঁ অকণমানকৈ আৰু সৰু সৰু গৰৈ মাছ আৰু এয়া কঁঠাল গুটিয়া খাই বুলি কয় আজিলৈকে ধৰি আনিছোঁ ভাবিও আৰু এয়া আমাৰ বাচ্চা পাৰ্টি নাই যোৱা দুপৰীয়া বিলত ধৰা মাছে ভাত সাজ খাই এইবাৰ আমি কাম কৰিবলৈ ল'লোঁ কাম মানে ধান মাৰিবলৈ ল'লোঁ ধান আৰু কি আৰু 3টা ডাঙৰি আছে ক'লা জহা ধানৰ তাৰে 2টা মাৰি পেলাওঁ বোলো যিহেতু মই ঘৰত আছোঁ দেউতাৰ ঘৰত সেইটো কাৰণে এসাঁজ খাই যাওঁ বুলি আমি ধানৰ ডাঙৰিকে উলিয়ালোঁ আৰু লগতে মোক সহযোগ কৰিব মোৰ বাইদেউ আৰু এয়া আমাৰ মাতাশ্ৰী হয় আৰু 3জনী আমি লগ লাগি মাৰিম আজি ধান যিহেতু বহুত দিন ধান ভৰিয়া মৰা নাই সেই দেখি আৰু ভাবিলোঁ মানে 2টা ডাঙৰি কিনো মৰণা চৰণা মাৰি থাকিম সেইটো কাৰণে ভৰিয়ে মাৰোঁ বুলি এইদৰে আমি উলিয়াই নিলোঁ আমাৰ ধানকেইটা সুবিধা কৰি লৈছোঁ আমি এয়া আৰু আমি ধান মাৰি আছোঁ এয়া জহা ধান এয়া ক'লা ক'লা মুগা মুগা ক'লা ক'লা আৰু এয়া ডাঙৰি এনেকৈ ইয়াত বান্ধি থোৱা আছে এইবোৰ তাৰপৰা এনেকৈ ভৰিয়ে মাৰি আছোঁ এয়া আৰু এইফালে মাৰি আছে মাৰি জোকাৰি আছে এয়া থাকিলে আকৌ মাৰিব নাথাকিলে এইখিনি পেলাই দিয়া হ'ব মানে চাইডত কৰি এনেকৈ থৈ দিয়া হ'ব আৰু আগতে এনেদৰে ধান মৰা হৈছিলে আমাৰ ঘৰবোৰত ৰাতিপুৱা গধূলি আৰু এতিয়া আজিকালি মেচিন হয় ধান মেচিনতে মাৰে আৰু হ'লেও এতিয়া ডাঙৰি কম আছে বুলি মানে এনেকৈ মাৰি পেলাই হৈছে খুব বেছি 3-4টা আছে ধান মাৰি আছোঁ দেউতাৰ ঘৰত আহি পেলাই এয়া জহা চাউল হয় জহা ধান ক'লা জহা ধান আৰু এইটো আমি এনেকৈ চুঙাত দি খোৱা হ'ব চাগে সেইটো কাৰণে মৰা হৈছে আৰু বাকী ধানটো এনেই মেচিনত মাৰে কিন্তু এইকেইটা ডাঙৰি কম হোৱাৰ কাৰণে আমি ভৰিতে মাৰি এইখিনি কাইলৈ শুকুৱাই কৰি পেলাই আকৌ মিলত দি চাউল দিয়া হ'ব এইবিলাক ধান মই মাজতে খাই লৈছোঁ ধান চাহ অকণমান খাই লৈছোঁ আৰু মই মাৰিছোঁ বাৰু অকণমান ৰখি লৈছোঁ ভিডিঅ'ৰ কাৰণে এয়া ভৰি এনেকুৱা আমাৰ নিকুঞ্জ তাৰমানে গোটেই তাৰমানে গানখনে গোট খাই পেলাই ভ্ৰমণত আহিছোঁ তাৰমানে সেই কিবা বাছ এখন লৈ পেলাই